হেল্ল' এভৰিৱান, আজি আকৌ এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই চাদৰৰ দহি কেনেকৈ বাটো আপোনালোকৰ আগত দেখাম। চাদৰ আঁচল নথকা চাদৰ, মানে সূতাবোৰ ওলাই নথকা, এয়া মই চাদৰখন আগতেই পিকো কৰি লৈছোঁ। পিকো কৰাৰ পিছত চাদৰখন যিটো কালাৰ হয় এইটো কালাৰ গুলি সূতা দি চাৰিডাল কৰি মই সূতাবোৰ জোখত দহি যেনেকৈ জোখৰ সেইটো জোখত বেজীৰে সূতাবোৰ ভৰাই লৈছোঁ। এই ভৰাই লোৱাৰ পিছত এনেকৈ কাটি দুডালকৈ দুটা কাটি বান্ধি দিছোঁ যাতে সূতাটো ওলাই নাহে। এইবোৰ কাম কৰোঁ মই। মোৰ সৰুকৈ পাৰ্লাৰ এখন আছে। এই পাৰ্লাৰত যেতিয়া কাষ্টমাৰ নাহে, পাৰ্লাৰৰ কাষ্টমাৰ, তেতিয়া মই এই পাৰ্লাৰখনতে কাপোৰো চিলাওঁ, দহিও বাটো আৰু এনেই সৰু সুৰা কিবাকিবি কৰি থাকোঁ আৰু লগতে আৰু আণ্টি এজনী আছে, আণ্টিজনীৰ পাৰ্লাৰ দুইজনীয়ে কৰোঁ আৰু হাতৰ কামবোৰ আণ্টিয়ে কৰে আৰু বেলেগ মেচিনৰ কামবোৰ মই কৰোঁ, দহি বটা মই কৰোঁ, দুইজনীয়ে মিলি কৰোঁ আৰু এয়া ৰছীকেইটা বান্ধি দিছোঁ। বান্ধি দিয়াৰ পিছত এই যোনটো কালাৰেদি দহি বাতিম, এই বান্ধি হোৱাৰ পিছত এই কালাৰ সূতা, দহি বটা সূতা অলপকৈ বান্ধি দিম। এয়া সূতাবোৰ বান্ধি লৈছোঁ এডালকৈ। মেহনতি আছে, কষ্টও আছে, উপায় নাই, টাইম পাছ কৰিবৰ কাৰণে কৰোঁ আৰু সেয়া আপোনালোকক দেখাইছোঁ। আপোনালোকেও নিজে ঘৰত বহি থাকিলে, এনেই কেতিয়াবা কাম নাথাকিলে কৰিব পাৰিব। এয়েহে আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকেও কৰাৰ পিছত কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু এনেকৈ এই সূতা দুডাল যে বান্ধিছিলোঁ, এই বান্ধাৰ মাজে মাজে ৰঙা যিটো কালাৰ সূতাৰে বান্ধিম, এনেকৈ সূতাটো বান্ধি ল'ম। আজিকালি দহি বাতিবলৈ নেচা সূতা পায়। এই নেচা সূতাটোৰে কিনি লৈ কাটি লৈ যিমান জোখত ল'ব লাগে সেইটো জোখত লৈ এনেকৈ বান্ধি যাব লাগে। আপুনি দহিটো যিমান জোখত, কিছুমানে দীঘলকৈ বিচাৰে তেতিয়া দীঘলকৈ দিব লাগিব। যিহেতু নৰ্মেল দহি হ'লে জোখতে দুটা দহি মানে মাজত যিমান সূতাটো লাগে এইটো হিচাপত টানি বান্ধি দিব লাগে। যিহেতু কালিয়ে শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু কাষ্টমাৰ পাৰ্লাৰত অহাৰ কাৰণে কামটো আধাতে এৰি দিলোঁ। এৰি অলপকৈ কৰি থাকিম বুলি এনেকৈ সূতাবোৰ লগাই দিয়াৰ পিছত আকৌ এই সূতাখিনি লগাই হ'লে ইয়াত আকৌ কেঁচিৰে মাজত কাটি আকৌ বেলেগ গুলি সূতা দি বান্ধি দিব লাগে। কেনেকৈ বান্ধিম চাব আপোনালোকে, মই দেখাই দিছোঁ। আজিকালি কম দামৰ চাদৰ মেখেলাবোৰত আঁচলবোৰত দহিৰ কাৰণে সূতা নথয়, পাটৰ আৰু মুগাত থাকে। সেইকেইটাত দহি বাতিবলৈ অলপ কষ্ট আছে, আপুনি ভৰিত পকাব লাগিব। সেইটো এই কম দামীবোৰত পকাবলৈ সূতাই নাথাকে। যিহেতু পিকো কৰি ল'ব লাগে আৰু পিকো কৰি এনেকৈ নিজে সূতাটো লগাই ল'ব লাগে। এয়া বান্ধিছোঁ।
এনেই থাকি ভাল নালাগে, কাম কৰি থাকি ভাল লাগে। সেইকাৰণে আজি এয়া হৈ গ'ল, মোৰ পিছদিনালৈ হৈ গ'ল। আজি আণ্টিও আহিছে, আণ্টিয়ে পাৰ্লাৰলৈ মোবাইল চাই বহি আছে। আৰু এই চাদৰখন এয়া চাওক, আপোনালোকেও নিজে এনেকৈ বান্ধি চাব, বান্ধি দহি বাতিব, বাতি কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে মৰম দিব। আৰু এটা ভিডিঅ' লৈ আকৌ এটা ভিডিঅ' লৈ আপোনালোকক দেখাম। আপোনালোকে বেলেগ ভিডিঅ' চাবলৈ নাপাহৰিব।